অসমৰ প্ৰথমখন প্লেন অৰ্থাৎ শিৱসাগৰৰ প্ৰথমখন প্লেন আপোনালোকে অতি আশাৰে বাট চাই ৰৈ থকা অকল আপোনালোকে নহয় সমগ্ৰ অসমবাসীয়ে অৰ্থাৎ শিৱসাগৰবাসীয়ে অতি আশাৰে বাট চাই ৰৈ থকা প্লেনখন আহি খন্তেক সময়ৰ পিছতে ইয়াত উপস্থিত হ'ব। অসমে আজি ইতিহাস ৰচনা কৰিব। নমস্কাৰ বন্ধুসকল, আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ মই শিৱসাগৰলৈ মানে আপোনালোকে গম পাইছে, এইফালে দেখিছে, এইফালে আমাৰ ওপৰত হৰিপ্ৰসন্ন দা ধুনীয়াকৈ ফটো আঁকি থৈছে, ছবি আচলতে আপুনি অলপ দেখাই দিয়ক ধুনীয়াকৈ। আমাৰ হৰিপ্ৰসন্ন দা আছে আৰু ৱেলকাম, আৰু ইপাৰে লিখা আছে উইংছ অফ হাজৰিকা। মানে আপোনালোকে গম পাইছে অতি আশাৰে বাট চাই ৰৈ থকা প্লেনখন অসমৰ প্ৰথমখন প্লেন হ'ব, প্ৰথমখন প্লেন। আৰু অসমৰ হৈ শিৱসাগৰবাসী হিচাপে আচলতে মই খুবেই গৌৰৱান্বিত, আৰু মই নহয় অকল সকলোৱে গৌৰৱান্বিত, আৰু আচলতে বহু আশাৰে সকলো বাট চাই ৰৈ আছে। আৰু ইয়াতো বহুত মানুহ আছে, আৰু মোৰ পিছফালে এজন আছে, দাদা এজন আছে, তেওঁ আহিছে চাবলৈ বুলি আহিছে। আৰু সমগ্ৰ পৰিৱেশটো আচলতে একদম খুব সুন্দৰ হৈ আছে। আৰু এইফালে লাহেকৈ পুলিচ প্ৰশাসন এতিয়া আহি ৰৈ আছে ইয়াত। আৰু আপোনাৰ প্ৰায় আৰু ধৰি লওক আপোনাৰ 1 ঘণ্টামানৰ পিছতে প্লেনখন আহি ইয়াত উপস্থিত হ'বহি। আৰু গতিকে ময়ো আহিলোঁ, চাওক কষ্ট কৰি আহিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো মানে আচলতে আপোনালোকক দেখাবলৈ আহিছোঁ। আৰু যিমানটো সম্ভৱ মই মাত্ৰ মানে এই সময়ত ইউটিউবাৰ অকল হয়তো ময়ে উপস্থিত আছোঁ নেকি ইয়াত মানে, আৰু মানে মই গম পোৱাত নাই বাৰু। যি নহওক আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আচলতে অতি আশাৰে সকলোৱে মানে হেঁপাহৰে ৰৈ থকা প্লেনখন আহি পিনি খন্তেক সময়ৰ পিছতে ইয়াত পাবহি, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু বন্ধুসকল, মই বেক কেমেৰা কৰি দেখাইছোঁ, এইফালে ৱেলকাম কৰিছে, ইয়াত ৱেলকাম জনাইছে, ধুনীয়াকৈ লাইটিং কৰি থৈছে, আৰু একদম মানে ধুনীয়াকৈ এইটো কুঁৱলী টাইপৰ দি থৈছে, এইটো কুঁৱলী নহয় কিন্তু ৱেলকাম। আৰু এইফালে এজন আমাৰ দাদা হৰিপ্ৰসন্ন দা, আৰু আপোনাৰ খন্তেক পিছতে আহি পাবহি। আৰু এইফালে আপোনাৰ মই ইপাৰ দেখাইছোঁ, এই দেখিছে উইংছ অফ হাজৰিকা, মই ধুনীয়াকৈ বেক কেমেৰা কৰি দেখাইছোঁ, এইফালে উইংছ অফ হাজৰিকা। আৰু আচলতে ইয়াত সমগ্ৰ পৰিৱেশটো বৰ ধুনীয়া হৈ আছে। আৰু এইফালে চাওক আপোনাৰ এখন হৈছে জোন স্কাই, এখন জোন স্কাই খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, যিহেতু আজি অলপ পিছতে আহি পাবহি। আৰু এইফালে আছে, এইফালে আগত যাব লাগিব, আগত এইফালে গৈ তেল ডিপুটো আছে, তাতে ৰাখিব। আৰু আপোনাৰ এইফালে আচলতে সন্ধিয়া পৰিৱেশ, এতিয়া আৰু ৰাতি হ'ল, এইফালে গাড়ীবিলাক অহা যোৱা কৰি আছে, খন্তেক পিছতে আহি পাবহি, আৰু আপোনালোকে ভিডিঅ' চাই থাকিব। আৰু বন্ধুসকল, মই যিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু প্লেনখন ধৰি লওক গম পালে আপোনালোকে ইতিমধ্যে যে প্ৰায় ধৰি লওক আৰু 2 ঘণ্টামান পিছত আহি ইয়াৰ পাবহি। আৰু ঠাণ্ডাও লাগিছে যথেষ্ট, কিন্তু হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আচলতে আপোনালোকক মই এটা আপডেট দিবলৈ চেষ্টা কৰিলোঁ এতিয়া। আৰু খন্তেক সময়ৰ পিছতে প্লেনখন আহি পাবহি। যদি সোনকালে হৈ থাকে প্লেনৰ পোৱা ভিডিঅ'টো, যদি মানে সোনকালে পায়হি, তেতিয়াহ'লে মই আপোনালোকক ভিডিঅ'টো আপোনালোকে আজিয়ে মুকলি কৰি দিম। আৰু যদি দেৰি হয়, তেতিয়াহ'লে বহুত বেছি দেৰি হয়, তেতিয়াহ'লে আজি ভিডিঅ'টো নিদিওঁ, অহাকাইলৈ দিম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শ্বেয়াৰ কৰি দিব।